खुलुमबाय बोडोसा स्टुडिय'आव रादाबखौ फरायदों आं गेवलां हाज'हारिया गाहाय रादाबाव दं मोब्लिब बिल बोखांग्रा सुबुङा दुरामारि गामिनि गं 200 नखरफोरनि बिलनि मासुलखौ जाख्ल'दों। दानिया फैदो आबुं रादाबाव। क'क्राझार रेभिनिउ सार्कल मोब्लिब बेंखननि सिङाव थानाय सिम्बोरगाव दुरामारि गामिनि गं 200 नखरफोरखौ मोब्लिब बिल बोखांग्रा सुबुङा फोथाय खेबस' खालामनाय जाथाया सोराङाव फैदों। दुरामारि ओनसोलनि मोब्लिब बिल बुथुमग्रा एन्ड्रियास आली मुंनि सासे सुबुङा गामिनि रायजो राजाफोरनिफ्राय मोब्लिब बिलनि मासुलखौ बोखांनानै मावख'आव जमा होनायनि सोलायै जाख्ल'नायनि अजद दैखांदों रायजो राजाफोरा। गामिनि थागिबि रायजो राजाफोरा फोरमायोदि दुरामारि गामिनि रायजोफोरा मोब्लिब बिलखौ नांगौ बायदि थि समावनो होबाय थाबोदों, नाथाय एन्ड्रियास आलीआ थि समाव बिलफोरखौ मोब्लिबनि मावख'आव जमा होयैनि थाखाय मोब्लिब बिफाना थांनाय सानथामसो सिगां मोब्लिब सिबिथायखौ बन्द खालामफैयो होननानै फोरमायो। खौरांगिरिनि सिगाङाव दुरामारि गामिनि रायजो राजाफोरा दिनै आखाइ मोब्लिब बिलनि रिसिप्टखौ लानानै हेंथा खुद्रिसारदों आरो एन्ड्रियास आलीखौ मोब्लिबनि बिल बुथुमग्रा खामानिनिफ्राय थाबैनो बोख्लायनांगौ होनना मोब्लिब बिलनि बिफाननि खाथियाव दाबि दैखांदों। মানে কি আমাৰ ইয়াত প্ৰায় 8-9 বছৰৰ পৰা বিল কাৰেণ্ট দি আছে। আমি সদায় বিল ক্লিয়াৰ কৰি আহিছোঁ, আগৰ পৰাই বিল ক্লিয়াৰ কৰি আহিছোঁ, কেতিয়াও পেণ্ডিং হোৱা নাই। এতিয়া ৰিচেণ্টলি আমি 1 মাহৰ পৰা 3-4 মাহৰ পৰা এটা সমস্যা প্ৰব্লেম ফেচ কৰি আছোঁ যে আমি বিল দি অহাৰ সত্ত্বেও এটা ফেমিলিত 5,000, 6,000, 8,000, 2,000 এক মাহত এনেকৈ বিল তেখেতে মাৰি থৈ গৈছে। এতিয়া লকডাউনৰ সময়ত তেখেতে দিব নোৱাৰে, এনেকৈ 2-এটা পেণ্ডিং হৈছে। আৰু তাৰপিছতো কাৰোবাৰ মিটাৰ ইউজ প্ৰব্লেম হৈছে বুলি কয় যে আপোনাৰ মিটাৰ প্ৰব্লেম হৈছে, আপুনি মিটাৰ নোহোৱাকৈ কাৰেণ্ট ইউজ কৰক, এনেকৈ তেখেতে পাৰ্মিট দি থৈ গৈছে। মাহে 200 বা 300 বা 400 টকা তেখেতে লৈ কেনে কাৰেণ্ট ইউজ কৰিবলৈ তেখেতে পাৰ্মিট কৰি দি থৈ গৈছে। আৰু যিবিলাক পেণ্ডিং হৈছে তাৰে মেক্সিমাম পইচা তেখেতে উইথাউট পে'মেণ্ট ৰিচিপ্ট তেখেতে পইচা উঠাই লৈ গৈছে। এতিয়া অফিচত দিছে নিদিছে আমি ক'ব নোৱাৰোঁ। এতিয়া তেখেতে বহুত চবৰ ঘৰৰ পৰা এনেকৈ লৈ গৈছে মেক্সিমাম। এতিয়া 3-4 দিন হ'ল আহি কেনে আমাৰ ইয়াতে যিটো লাইন ছাপ্লাই দিয়ে তাত ডাইৰেক্ট তাৰখন কাটি দি থৈ গৈছে। আমাৰ পূৰা এৰিয়া মুছলিম, আমাৰ এইটো পূৰা যিমানখিনি এৰিয়া আছে মোৰ দেন 2,000 ফেমিলি আছে পূৰা এৰিয়াটোত, 2-3টা ভিলেজ, চব এৰিয়াটো পূৰা কাৰেণ্টখন কাটি থৈ গৈছে। আমি তাৰপিছত গাঁৱত আমি ইনকুৱাৰী কৰিছোঁ যে যদি তেখেতে আমি কৈছোঁ কমপ্লেইন কৰিছোঁ যে কিয় আপোনালোকে এনেকৈ কাৰেণ্ট কাটিলে। তেতিয়া আমাক কৈছে যে বিল পেণ্ডিং হৈছে। বিল পেণ্ডিং হৈছে তেতিয়া আমি আমাৰ গাঁৱৰ মানুহবিলাকে আমি কৈছোঁ গাঁৱৰ ঘৰে যে কাৰ বিল পেণ্ডিং হৈছে বা কি হৈছে। তেতিয়া আমি চাইছোঁ যে চবৰ ঘৰতে বিল ক্লিয়াৰ আছে প্ৰত্যেক মাহতে। আপুনি 2-3 মাহ ধৰি তেখেতে কি কৰিছে বিল বেছিকৈ মাৰি দি গৈছে। এটা ফেমিলিটো 2,000, 3,000, 4,000 ইভেনকি 17,000 বিল দি থৈ গৈছে এটা মাহত। সেইটো বিল পেণ্ডিং হৈ গৈছে। এইটোতো আমি যিটো অনুমান কৰিছোঁ যে তেখেতে নিজৰ ফালৰ পৰা এনেকৈ জালিয়াতি কৰিছে যে বিলখন এনেকৈ ক্লিয়াৰ থকাৰ পিছতো এনেকৈ বিল মাৰি দি থৈ গৈছে। আৰু কোন হয় তেখেতে আমাৰ ইয়াতে মিটাৰ কি কয় ৰিপ্ৰেজেণ্টেটিভ যিজন ইদ্ৰিছ আলীয়ে এখন কাম কৰিছে। তো আমি এইটোৱে ক'ব বিচাৰিছোঁ যে ইদ্ৰিছ আলী যিজন ৰিপ্ৰেজেণ্টেটিভ আছে ইয়াতে তেখেতক অতি সোনকালে ইয়াৰ পৰা অব্যাহত কৰি নতুন ৰিপ্ৰেজেণ্টেটিভ ইয়াতে এপইণ্ট কৰক। এতিয়া আমিও বিল দিবলৈ ইচ্ছুক আছোঁ, আমি চৰকাৰৰ লগত আছোঁ যে আমি যিমান বিল উঠিব আমি প্ৰত্যেক মাহে দিবলৈ সাজু আছোঁ আৰু আমি দিয়ে আহিছোঁ। আৰু তেখেতৰ চক্ৰান্তৰ কাৰণে, তেখেতৰ গালিটো হেৰিৰ কাৰণে আমি গোটেই গাঁওখন আজি কাৰেণ্ট নোহোৱাকৈ ইমান কষ্ট ভুগিব লগা হৈছে। 4-5 দিনৰ পৰা তেখেতে কাৰেণ্ট দিয়া নাই। আমাৰ এৰিয়াত 4-5 দিনৰ পৰা পূৰা কাৰেণ্ট নাই। আমি অফিচত খবৰ লোৱাতে তেখেতে কৈছে আমাক এনেকৈ যে বিল পেণ্ডিং হৈছে এনেকৈ কৈ দিছে, কিন্তু বিল আমাৰ পেণ্ডিং নাই। আমি চবেই ক্লিয়াৰ কৰিছোঁ 2-1 মাহৰ পৰা আমাৰ বিল পেণ্ডিং আছে। সেইটো তেখেতৰ জালিয়াতিৰ কাৰণে তেখেতে এনেকৈ কৈছে 5,000, 4,000 এনেকৈ বিল মাৰি দি থৈ গৈছে। সেইকাৰণে আমাৰ বিলটো পেণ্ডিং হৈ গৈছে। আমাৰ মাহত আহিছে 295 টকা। এই মাহত কিমান আহিছে? 295 বিল দিয়ে আহিছোঁ। মই বিল ক্লিয়াৰ কৰিছোঁ, মোৰ কাছে কাগজ আছে, সব ক্লিয়াৰ দিয়ে থাকোঁ প্ৰত্যেক মাহত। কিন্তু এই ইদ্ৰিছ আলী কাম কৰে কি মানুহৰ ঘৰে যাই পইচা লয়। এই কাৰোবাৰ মিটাৰ খাৰাপ হৈছে এই মিটাৰৰ পইচাটো লয়, আৰু বা বিল হৈছে বিলটো তাৰে হাততে দিয়ে তাইতো এখন অফিচত দেয় না দেয়, এটা সেইবিলাক জানে।